হাই বন্ধুসকল, মোৰ নাম কৌশিক কুমাৰ নাথ। আজি আমি আলোচনা কৰিম মহান বৈজ্ঞানিক ছাৰ আইজাক নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটোৰ বিষয়ে। আহকচোন আলোচনা কৰোঁ। নিউটনৰ তৃতীয় সূত্ৰটো হ'ল প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। ইয়াত ক্ৰিয়া শব্দটোৰ অৰ্থ হ'ল বল আৰু প্ৰতিক্ৰিয়া শব্দটোৰ অৰ্থ হ'ল বিপৰীত দিশত সমান পৰিমাণৰ বল। এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে দ্বিতীয় বস্তুটোৱেও প্ৰথম বস্তুটোৰ ওপৰত একে সমান কিন্তু বিপৰীতমুখী বল প্ৰয়োগ কৰিব। বন্ধুসকল, আমি এটা উদাহৰণৰ জৰিয়তে বুজোঁ আহক। ৰকেট প্ৰক্ষেপণৰ ক্ষেত্ৰতো বল আৰু প্ৰতিবলে ক্ৰিয়া কৰে। ইয়াত জ্বলোৱা ইন্ধন পিছফালে নিৰ্গত হোৱাৰ বাবে বলে ক্ৰিয়া কৰে। তাৰ বিপৰীতে ই ৰকেটৰ ওপৰত প্ৰতিবলে ক্ৰিয়া কৰে, অৰ্থাৎ প্ৰতিবলৰ অৰ্থ হ'ল বিপৰীতমুখী বল। এই প্ৰতিবলৰ বাবেই ৰকেট ওপৰলৈ যাব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিজ্ঞানৰ লগত সম্পৰ্ক থকা সকলো ভিডিঅ' পাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।